আৰে আৰে তই টেনচন নলবিও ইয়াৰ মই আছো তো তই ৰাইজৰ হৈ কিবা এটা ভাল কাম কৰিবলৈকে তই ওলাইছ তই যে মোক যে কৈছ যে হেল্প কৰাৰ কথা সেইটো বহুত মই থাকিম মই তোক কথা দিলো আৰে মোৰ জবান হয় থাকিম টেনচন নলবি ডোন্ট মাইণ্ড অকে অকে ইমান যে ফোনত চিঞৰি চিঞৰি কথা পাতিছ যাৰ কথা পাতিছ ঘৰতে গৈ কৈ থৈ নাহবা কেলে ভণ্টিও মোক ইলেকশ্যনৰ কেইদিন ঘৰত নাপাবি চাগে কিয় মানে এই যে মোৰ লগত যে পঢ়িছিল যে ৰাজনে মানে কোনোবা এটা অল আছাম মানে সংগঠনৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী আছিল এতিয়া এনো সি এমপি ইলেকশ্যনৰ টিকটটো পালে এই টিভি জানো নিউজত দি আছে মই কথাটো গম পোৱা নাই নহয় এইবিলাকে সংগঠন খেলে সেই ইলেকশ্যনত উঠিবলৈ সব দালাল ভণ্টি তেনেকৈ নকবি দেই সি মোৰ বাল্যকালৰ বন্ধু আৰু হয়তো সি যদি এমপি হৈ যায় মোক চাগে আৰু দেৰিতে পাবি আৰু ই কাণত নোসোমোৱা কথা মোৰ আগত কৈ নাথাকিবি যা কলৈ যাও মই কথা কলো সেই কাণত নোসোমোৱা কথা হয় ৰাজেন আচ্ছা বাইদেউ ডকাইত হলেতো এনে মানুহৰ ৰাতি হয় ন ঘটনাটো কিন্তু আপোনালোকৰ ঘৰত দিনত ডকাইত কিয় সোমাইছিল তাকেইতো মই ভাবিছো এক মিনিট বেয়া নাপাওঁ প্ৰব্লেম এটা হৈছে দেই মোৰ আজি এনেই আপুনি আৰু কাম কৰা ছোৱালীজনী থাকে ন ঘৰত এই বুঢ়াই বা হোৱাটছআপত কেতিয়াবা মেছেজ দিয়ে নে আপোনালৈ নাম্বাৰে নাই মোৰ কি অখাদ্য কথা সুধি ৰাম ৰ'বাচোন ৰ'বা না উলিয়াই আছো দিয়ে নাই কেতিয়াবা মেছেজ নিদিয়ে ন আপুনি মানে এনে বজাৰলৈ গ'লে ৰ'বা দেই প্ৰব্লেম এটা হৈ আছে আজি বজাৰলৈ গ'লে বুঢ়াই বাৰু কেতিয়াবা কামুক দৃষ্টিৰে চাই নেকি আপোনালৈ নিজৰ বুলি নাইতো ৰ'বা না কেছটো ইনভেষ্টিগেশ্যন কৰিবলৈ দিয়া ইটছ নট এ ডকাইটি কেছ মোৰ মতে বুঢ়াৰ মানে অংক বেলেগ বুঢ়াই গাভৰু বোৱাৰীৰ অংক পকাইছে তাৰমানে আপুনি মানি লৈছে আপুনি ডকাইত কৰিবলৈ সোমাইছিল লৈছো এইটো আপোনাৰ ডকাইত কৰা বয়স ডকাইতৰ কোনো বয়সৰ কথা নাই নহয় এইটো আপোনাৰ ধৰ্মপুতি বৰাৰ বয়স ৰেগুলাৰ সন্ধিয়া পুথি পাজি পঢ়ো সন্ধ্যা পুথি পাজিত ব্যস্ত থাকে কাৰণে দিনত ডকাইত কৰে এইটো মোৰ ফাৰ্ষ্ট ডকাইতিহে কংগ্ৰেচুলেশ্যন এনেকুৱা ধুতি পিন্ধা ডকাইত ফাৰ্ষ্ট টাইম দেখিছো ধুতি পিন্ধাৰ পিছত আপুনি পলাব নাইছে মই কি আছো কেনেকে পলাবানো চাহ ববিতা আকৌ উঠকচোন মানে ধুতিখন দাঙিব লাগিছে আৰু পলাব লাগিছে হে মোৰ প্ৰাণৰো প্ৰাণৰ গানৰো গানৰ জনতা জনাৰ্দন নিৰ্বাচন আহিব আৰু যাব যোগ্য প্ৰাৰ্থী লাভ কৰাৰ সুযোগ আমালৈ কেতিয়াবাহে আহে আজি সেই সুযোগ আহি আছে মোৰ বন্ধুৱে সমাজৰ কাৰণে বহুত কাম কৰিছে আৰু কৰিব এই অসম উন্নতিৰ জখলাৰে বহুৱাই নিব মাত্ৰ আপোনালোকে জখলাডাল শক্তিশালী কৰক শুনক ৰাইজ আপোনালোকে হাতৰ কুটাৰ ভৰিত মাৰি নল'ব ভণ্টি কি কৈছ এইবিলাক এই লেতেৰা চাফা কৰিছো আৰে কিমাননো আৰু চাফা কৰা আৰু ইলেকশ্যনৰ সময় নহয় জানো এতিয়া কিমান ধূলি মাকতি আহিব এইবোৰ চাফা কৰিব লাগিব চাওঁ ইলেকশ্যনৰ সময়তে মানে ধূলি মাকতি আহে চাওঁ পালি এনে আপুনি ডকাইতিটো কৰিলে কিয় কৰিলো আৰু এনে আপোনাৰ ধান্দাটো টকা পইচা গহনা পাতি এইবোৰতে আছিলে নে ডকাইতে বোলে কিতাপ পঢ়ি নিছে এই তই মাজত কিয় কথা কৈ থাক মানে আপোনাৰ দুৰ্বলতা আছে নেকি ইছাম ইমান বুঢ়া মানুহটো দুৰ্বল নহয় কি স্তম হৈছে নেকি তই কেলে মাজত মাত থাক মই তেখেতক সুধিব খুজিছো আপোনাৰ নাৰীৰ প্ৰতি কিবা দুৰ্বলতা আছিল কি কথা কৈছা হে তুমি মই এজন ৰিটায়াৰ্ড শিক্ষক সমাজত মোৰ নাম আছে নাৰীৰ প্ৰতি কিয় দুৰ্বলতা নহয় এতিয়া দুনিয়াত ওলা কেঁচাই খাটি গোসানে গটা মাৰি দিছে দেখা নাই নেকি নিজৰ বুলি তোমাক লগ পালে ভালে হ'ল হেৰি কৰা পইচা দিয়া কিয়ৰ পইচা নাকৰ চিকিৎসা কৰিবলৈ পইচা দিয়া তোৰ নাকৰ চিকিৎসাৰ কাৰণে আমি কিয় পইচা দিম কিয় অথনি ৰাস্তাত তুমি নাকৰ ফুটা দি পেইন এটা সোমাই দিয়া নাই খুব বালা কৰিছে খুব বালা কৰিছে এতিয়া কি হ'ল গম পাইছে নে নাই এটা ফুটা বহল হৈ থাকিলে এটা ফুটা সৰু হৈ থাকিলে এটা চিকিৎসা কোনে কৰিব পইচা দে হবিছ আমি পইচা দিব লাগে এইগৰাকী লেভেলটো অলপ বেছি হাৱা বেছিকে লৈছে দেখোন পইচা এই মানুহটো আজি ডকাইতি বদনাম পাইছে ছোৱালী চোৱা বদনাম পাইছে খুটা এটাত বান্ধি ৰাখিছে বহুত দুখ লাগিছে চা বাথৰুমৰ বেচিনত কান্দিবি এইটো বয়সত ডকাইতি কৰে
ইফালে আকৌ তেওঁ মাষ্টৰ আছিল। আপুনি এনেদৰে কি শিক্ষা দিয়ে ছাত্ৰ ছাত্ৰীবিলাকক? পাৰক যিমান গালি খপনি পাৰে পাৰক, শুনিবতো লাগিবই। হৌৰি আপুনি গম পাইছানে না আপোনাৰ যে জেইল হ'ব পাৰে? ফাঁচিয়ে দিব লাগে এই চবক। ৰ'বচোন, আপুনি এইটো বয়সত ডকাইত কৰিব লগা কিয় হ'ল? ইয়াৰ বাহিৰে আৰু মোৰ কোনো উপায় নাছিল। তেওঁ অকলশৰীয়া, টকা পইচাও বহুত আছিলে, সেইকাৰণে এওঁকে টাৰ্গেট কৰিলোঁ। কিয়? বাপতি শাহুন বিহুটোৰ বাবে। বেয়া নাপাবি দে ই চাম ইমান অশান্তিত আপুনি কেনেকে জীয়াই আছো আকেশ দা? নকবি আৰু কেটুমনি কলা ল'ৰা, এনেকে হিকটি মৰা নিচিনাকে ৰাতিপুৱাৰ পৰা তো আহি আছে জানোনে? এনে একচুৱেলি কি হৈছে আকেশ দা? মানে বহুত সৰু থাকোঁতে মই নাকেদি জোক সোমাইছিলে। আপুনি সৰু নে যুগটো সৰু? মইতো সৰুৱে, মোতকে 5 বছৰমানৰ জোকটো সৰু। 5 বছৰ সৰু? বা বহুত সৰু যুগ সোমাইছে। জোকটো ওলাই গ'ল, তো থাকি গ'ল পোৱালিটো। এটা কাম কৰো, কি চূণ অলপ আনি নাকৰ এইটো ফুটা দি ভৰাই দিওঁ, তেতিয়া কি হ'ব? মানুহে জোকে একেলগে গুচি যাব আৰু শান্তিটোও নাপাইছে। কি হৈছে? লাবণ্য কি হৈছে আকেশ দা? কেটুমনি কলা ল'ৰা, বা তই এনেকে দিহা পৰামৰ্শ কেনেকে দিব পাৰ? তই নাকৰ বিশেষজ্ঞ হৈ গলি। মই নাকৰ কথা বহুত জানো আকেশ দা। কেনেকে কচোন? মই যে সৰুতে জন্ম হৈছো, নাকটো সতিহে জন্ম হৈছো। হে কিয় মাৰিছে? নাকটো ঠাইত যদি ব্ৰেইন এটা লৈ জন্ম হলি হয় নিজৰ বুলি। সঁচা কথা কৈছো বোৱাৰী, বাপতি শাহুন বিহুটো বচাবলৈ গৈয়ে তোমালোকৰ ঘৰখনৰ ওপৰত বেয়া দৃষ্টি দিব লগা হ'ল। নিজৰ বেয়া কৰ্ম ঢাকিবলৈ আপুনি আমাৰ বিহুটোক বদনাম দিছে। বিশ্বাস কৰা বোৱাৰী, এইফালে কথাটো মুকলিকে কওকচোন। আপোনালোকেতো জানেই আমাৰ স্কুল ফিল্ডত বাকৰিত পতা বিহুখন 70 বছৰ অতিক্ৰম কৰিলে। জানো। ডেকাহঁতে বিহুখন নপতাৰ সিদ্ধান্তই লৈছিল। কিয়? আমাৰ বিহুখন আমি লাখ লাখ টকা খৰচ কৰি নাপাত, কিন্তু ডেকাহঁতে নামানে। আজিকালি দেখোন বিহুবিলাকত লাখ লাখ টকা খৰচ হয়েই। কিন্তু আমি তেনেকে নকৰোঁ। চবকে দেখি ডেকাহঁতে তেনেকেই বিহুখন পাতিম বুলি ভাবি ল'লে। যদি তেনেকে নাপাতো তেন্তে বিহুৱেই নেপাতে সিহঁতে। 70 বছৰীয়া বিহু এখন মৃত্যু হোৱাটো মই কেতিয়াও কামনা কৰা নাছিলোঁ। ইয়াত আমাৰ তেজ আছে। মই ডেকাহঁতক গোটাই সিহঁতে বিচৰা ধৰণেই বিহুখন পাতিম বুলি মই কথা দিলোঁ। তাৰপিছত 2 দিনীয়া কাৰ্যসূচীৰে বিহুখন পতাৰ সিদ্ধান্ত ল'লোঁ। মোক সভাপতি পাতিলে। 2 দিনৰ অনুষ্ঠানৰ কাৰণে দামী দামী শিল্পী 60-70 লাখ টকা দি ঠিক কৰা হ'ল। আন খৰচ মিলাই বাজেট কোটি টকাৰ ওচৰা-ওচৰি হ'ল। ইমান টকা কালেকশ্যন হ'ব জানো? নহয়, বিহু আহি পালেহি, সমস্ত দায়িত্ব মোৰ মূৰৰ ওপৰত। যিহেতু মই আগভাগ লৈছোঁ, বন্ধ হৈ যাব পৰা বিহুখন আকৌ পতাৰ সিদ্ধান্ত ল'লোঁ। বিহুখনৰ সন্মান, ডেকাহঁতৰ মন, শিল্পীসকলৰ এগ্ৰিমেণ্ট মই একোৱেই এৰিব নোৱাৰোঁ। মই সিদ্ধান্ত ল'লোঁ, জাক জমককৈ বিহু হ'ব। শিল্পীসকলকো 60-70 লাখ টকা দিম। তাৰ কাৰণে মই ডকাইত কৰিম। মাষ্টৰ প্ৰভাত বৰুৱাৰ লেবেলখন সলাই মই ডকাইত প্ৰভাত বৰুৱাৰ লেবেলখন লগাই ল'ম। শিল্পীসকলক তেওঁলোকৰ মাননিও দিম আৰু মোৰ অঞ্চলৰ বিহুখন মই জীয়াই ৰাখিম। কিন্তু বেয়া লাগিল। এনেকৈ বিহুটো থাকিবগৈনে? বিহুটোক জীয়াই ৰাখিবলৈ, শিল্পীক মাননি দিবলৈ বিহু কমিটিৰ বিষয়ববীয়াও ডকাইত হ'ব লগা হ'ল। কিন্তু কি অৰ্থ আছে এইবোৰৰ? একো অৰ্থ নাই ছাৰ। বিহু উদযাপনৰ নামত মেলা পতাৰ কোনো অৰ্থ নাই ছাৰ। বিহু পতাৰ নামত 60-70 লাখ টকা শিল্পীক দিয়াৰ কোনো অৰ্থ নাই ছাৰ। তুমি? মই এইখন বিহুৰ সম্পাদক। কথাটো শুনি বহুত দুখ পাইছোঁ। দুখ আমাৰে। ৰাইজখন আহিছে ছাৰক লৈ যাবলৈ। বিহু আমি পাতিমেই, কিন্তু মেলামুখী বণিকৰ বিহু নহয়, সঁচা বিহু। ময়ো আপোনালোকৰ লগত থাকিম।
লাখটকীয়াৰ মঞ্চ নাসাজিলেও নাই মুকলি পথাৰতে এপাক নাচিম বিহু জীয়াই থাকিব ঢোলৰ মাতত নাচনীৰ কঁকালৰ ভাজত কেঁচা মাটিৰ গোন্ধত বিহু গীতৰ মাজত এই বাইদেউ ধৰ একলি এই বিহুৱে সোপা মাৰি ধৰিলে